মানাস চেৰপাং ব্লক কমিটি BPF দলৰ আণ্ডাৰত জইনিং চেৰিমনিয়েল প্ৰগ্ৰাম হৈছে দুটা জায়গাত। একটা হ'ল বিষ্ণুপুৰ, 1 নম্বৰ বিষ্ণুপুৰ, একটা হ'ল লক্ষী বাজাৰ না কি কয় 1 নম্বৰ বিষ্ণুপুৰ আৰু এই একটাটো লক্ষীজোৰা 1 নং লক্ষীজোৰা। এই দুটা জায়গাত জইনিং চেৰিমনিয়েল প্ৰগ্ৰাম হৈছে। ইয়াত মানে 1 নং লক্ষীজোৰা যিটো প্ৰগ্ৰাম, ইয়াত 250 UPPL, GSP আৰু BJP কৰাসকলে আমাৰ দলত জইন কৰিছে। আৰু এই 1 নং বিষ্ণুপুৰ ইয়াত মানে এবাউট 300 আশে পাশে আছে আৰু আহি আছে 200 জন এনেকুৱা বুলি আমি শুনিছোঁ। যেন হওক যিটো জইনিং প্ৰগ্ৰাম সেইটো খুব ভাল হৈছে। মেক্সিমাম GSP কৰা, BJP কৰা আৰু UPPL কৰা সকল আছে। ঘৰতে মানাস চেৰপাং ব্লক হিচাপে আমাৰ পজিশ্যনটো খুব ভাল, মানাস চেৰপাং হিচাপে আৰু থুৰিবাৰী হিচাপেও খুব ভাল আমি জানো। আৰু আমাৰ সুবাইদাৰ সমষ্টি মুঠতে বিজনেছ জিলা হিচাপে 3টা সমষ্টিটো আমাৰ BPF দলৰ পজিশ্যনটো 1 নম্বৰত আছে। আৰু লোকসভা কোকৰাঝাৰ লোকসভা হিচাপেও আমাৰ BPF দলে 1 নম্বৰ পজিশ্যনত আছে। মুঠতে আমি 100% জিকিব। আমাৰ কোকৰাঝাৰ 1 নং কোকৰাঝাৰ লোকসভা যেটো কম ভোট কি বুলি কয় আমাৰ ফাইটিং হ'ব UPPLৰ লগত বা সেইখিনি কথা। আৰু দৰং ওদালগুৰিত পজিশ্যন খুব ভাল, আমাৰ 100% আমি জিকিম। প্ৰমোদ বড়োৱে কি কয় নকয় ইয়াৰ মই এনচাৰেবল নহয়। মই পাব্লিকে ৰিপ্লাই দিব মই কি কাম কৰিছে কৰা নাই। পাব্লিকে দেখি আছে, পাব্লিকে আজি হাজাৰ পাব্লিকে UPPL দল এৰি পেলাই আমাৰ দলত আহিছে। কাৰণ কি প্ৰমোদ বড়োৱে চৰকাৰ চলাব পৰা নাই, ডাইৰেক্ট আপচুহে চৰকাৰ চলাই আছে, এইটো চবেই জানে। প্ৰমোদ বড়োৰ নামত আপচুহে চৰকাৰ চলাই আছে। আপচু যি ক'ব প্ৰমোদ বড়ো সেইটো মানিবই লাগিব, সেইটো কথা দেই। আমিও জানো ইয়াত কি বুলি কয় ইয়াৰ MLA টো বিজনী সমষ্টিৰ MLA টো অজয় ৰায় ডাঙৰীয়া BJPৰ হয়। আমাৰ ক'ব লগা একো নাই, সি BJP কৰিব পাৰে, আমি BPF কৰিছোঁ। সিহঁতেতো নেশ্যনেল পাৰ্টি, পাব্লিক আহিবই, আমাৰ মিটিঙত পাব্লিক আহিবই। অজয় ৰায় ডাঙৰীয়া বেছি ভোটত জিকা নাই নহয়। এইবাৰতো অজয় ৰায় ডাঙৰীয়াক যিসকলে ভোট দিছিল এই মানুহসকলে আমাৰ তাত আহিছে আকৌ দেই। হয় সেইটো আমি শুনিছোঁ। এইটো খুব দুৰ্ভাগ্যজনক আমাৰ কাৰণে, এইটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক। আমি দলৰ হৈ যিখিনি সহায় কৰিব লাগে এই পৰিয়ালক আমি সহায় কৰিম দেই। থেংক ইউ। ৰাইজৰ কাৰণে